এইচএছ ছেকেণ্ড ইয়াৰ এডুকেশ্যনৰ পঞ্চম অধ্যায় স্মৃতি বিস্মৃতি মনোযোগ আৰু আগ্ৰহৰ ওপৰত হ'বলগীয়া বিভিন্ন ধৰণৰ প্ৰশ্ন আৰু প্ৰশ্নোত্তৰসমূহ মই তোমালোকক লিখি দিছিলোঁ আৰু যোৱা খণ্ডত স্মৃতি আৰু বিস্মৃতিৰ লগত জড়িত বিগত বছৰত হোৱা সৰু ডাঙৰ প্ৰশ্নসমূহ আলোচনা কৰিছিলোঁ। ছাত্ৰ ছাত্ৰীসকল আজি এই অধ্যায়টোৰ মই অন্তিম খণ্ডটো আলোচনা কৰিম। আজিৰ খণ্ডত আগ্ৰহ আৰু মনোযোগৰ ওপৰত বিগত বছৰসমূহত কেনেধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিছিল এই সম্পৰ্কে আলোচনা কৰাৰ বাবে চেষ্টা কৰিম। আজিৰ প্ৰশ্নসমূহ হ'ল উদ্দীপকৰ আকৰ্ষণীয় শক্তিৰ বাবে প্ৰদান কৰা মনোযোগক ডেছ মনোযোগ বুলি জনা যায়। উত্তৰ হ'ব অনৈচ্ছিক বা ইচ্ছা বিৰোধী মনোযোগ। ছাত্ৰ ছাত্ৰীসকল যেতিয়া তোমালোকৰ ইচ্ছা নাথাকে, ইচ্ছা নথকা সত্ত্বেও মনোযোগ দিব লগা হয়, তাক কি বুলি কোৱা হয়? ঐচ্ছিক মনোযোগ বা ইচ্ছা বিৰোধী মনোযোগ। ছাত্ৰই পৰীক্ষাৰ সময়ত অধ্যয়নত প্ৰদান কৰা মনোযোগ ডেছ মনোযোগ। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পৰীক্ষা আহিলে তোমালোকে সকলোৱে কম বেছি পৰিমাণে মনোযোগ দিবলৈ বাধ্য হোৱা। এনে মনোযোগক কি বুলি কোৱা হয়? ছাত্ৰ ছাত্ৰীসকল এনে মনোযোগ হৈছে ঐচ্ছিক মনোযোগ। অৰ্থাৎ তোমালোকৰ ইচ্ছা অনিচ্ছাৰ কোনো প্ৰশ্ন নাহে, পৰীক্ষা আহি গ'ল, তোমালোকে ইচ্ছা কৰি কি দিব লগা হয়? মনোযোগ দিব লগা হয়। ডেছ মনোযোগত উদ্দীপকৰ কোনো প্ৰভাৱ নাথাকে। উত্তৰ হ'ব ইচ্ছাকৃত বা ঐচ্ছিক মনোযোগত উদ্দীপকৰ কোনো প্ৰভাৱ নাথাকে। অৰ্থাৎ কেতিয়াবা দেখা যায় তোমালোকৰ মনোযোগ নাই, ইচ্ছা নাই, তথাপি মনোযোগ দিবলৈ বাধ্য হোৱা। যেনে এটা ডাঙৰ শব্দ শুনিলে, বিকট শব্দ শুনিলে তোমালোকৰ ইচ্ছা নাছিল, তথাপি মনোযোগটো স্বতঃস্ফূৰ্তভাৱে গুচি যায়। কিন্তু ছাত্ৰ ছাত্ৰীসকল যেতিয়া পৰীক্ষা আহি যায় তেতিয়া কিন্তু তোমালোক পৰীক্ষাটো বেয়া বা বিৰক্তিদায়ক হ'লেও তোমালোক কিন্তু মনোযোগ দিব লগা হয়। সেয়া হৈছে ঐচ্ছিক মনোযোগ। এনে মনোযোগত উদ্দীপকৰ কোনো প্ৰভাৱ নাথাকে, তোমালোক ইচ্ছা কৰি মনোযোগ দিব লগা হয়। আগ্ৰহ হ'ল সুপ্ত মনোযোগ আৰু মনোযোগ হ'ল ক্ৰিয়াশীল আগ্ৰহ। কথাষাৰ কোনে কৈছিল? যে আগ্ৰহ হ'ল সুপ্ত মনোযোগ আৰু মনোযোগ হ'ল ক্ৰিয়াশীল আগ্ৰহ। কথাষাৰ উইলিয়াম মেকডুগালে কৈছিল। ছাত্ৰ ছাত্ৰীসকল মেকডুগালে এখন গ্ৰন্থ ৰচনা কৰিছিল। সেই গ্ৰন্থখনৰ নাম আছিল এন আউটলাইন অফ চাইক'লজি। এই গ্ৰন্থত মেকডুগালে এই কথাষাৰ উল্লেখ কৰিছিল। এখন বগা বেৰত থকা সৰু দাগ এটাত আমি মনোযোগ দিওঁ, ইয়াৰ কাৰণ কি? ছাত্ৰ ছাত্ৰীসকল এটা বগা বেৰত যদি এটা ক'লা দাগ পৰি যায় তেনেহ'লে আমি মনোযোগ দিওঁ। এই মনোযোগৰ কাৰণটো কি? ছাত্ৰ ছাত্ৰীসকল মনোযোগৰ এটা অন্যতম কাৰণ মই লিখি দিছিলোঁ বৈসাদৃশ্যৰ বাবে। অৰ্থাৎ কোনো এটা বিষয় যদি মিল নাথাকে, সেই মিল নথকা বিষয়বস্তুৰ প্ৰতি কিন্তু আমাৰ অট'মেটিক কি হৈ যায়? মনোযোগ হৈ যায়। যেনে একেলগে এজন অতি চাপৰ আৰু এজন বৰ ওখ মানুহ ৰাস্তাৰে গৈ থাকিলে সকলোৰে মনোযোগ সেইপিনে যায়। আগ্ৰহৰ যিকোনো এটা পৰিৱেশীয় কাৰক উল্লেখ কৰা। ছাত্ৰ ছাত্ৰীসকল মনোযোগ আৰু আগ্ৰহ বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। মই লিখি দিছোঁ যে আগ্ৰহ এটা পৰিৱেশৰ কাৰক হ'ল যে আকৰ্ষণীয় পৰিৱেশ, সুস্থ পৰিৱেশ। অৰ্থাৎ পৰিৱেশ যেতিয়া ভাল হয়, পৰিৱেশ যেতিয়া অনুকূল হয়, তেতিয়া সকলো বিষয়ৰ প্ৰতি আমাৰ কি জন্মে? আগ্ৰহ জন্মে। নেক্সট প্ৰশ্ন, মনোযোগক কিয় মনৰ এক নিৰ্বাচনধৰ্মী প্ৰক্ৰিয়া বুলি কোৱা হয়? মই মনোযোগৰ কিছুমান বৈশিষ্ট্য লিখি দিছিলোঁ। তাৰ 1 নম্বৰত মই লিখি দিছিলোঁ, তোমালোকে চাই ল'বা, নিৰ্বাচনী ধৰ্ম। অৰ্থাৎ মনোযোগৰ এটি প্ৰধান বৈশিষ্ট্য হ'ল ইয়াৰ নিৰ্বাচনী ধৰ্ম। এটা উদ্দীপক নিৰ্বাচন কৰি তাৰ প্ৰতি সঁহাৰি জনোৱা আৰু অন্যান্য উদ্দীপকৰ কাম বন্ধ কৰা, এই হ'ল মনোযোগৰ প্ৰধান ধৰ্ম। ছাত্ৰই যেতিয়া পৰীক্ষা লিখি থাকে তেতিয়া বাহিৰৰ হাই উৰুমি, চৰাই চিৰিকটিৰ মাত, ওচৰৰ ঘৰৰ ৰেডিঅ'ৰ সংগীত, টিভিৰ শব্দ সকলোবিলাক চেতনাৰ পৰা বাহিৰ কৰি লিখা কামটো একান্তভাৱে মনোযোগ দিবলৈ বাধ্য হয়। অৰ্থাৎ মনোযোগৰ এটা ধৰ্ম হৈছে নিৰ্বাচনী ধৰ্ম। আমি হাজাৰটা বস্তুৰ মাজৰ পৰা আমি যিকোনো এটা বস্তুৰ মাজত কি দিব লগা হয়? মনোযোগ দিব লগা হয়। ক্ষণস্থায়ী আগ্ৰহ কি? এটা উদাহৰণ দিয়া। ছাত্ৰ ছাত্ৰীসকল যেতিয়া তোমালোকৰ আগ্ৰহ হঠাতে আৰম্ভ হ'ব, আগ্ৰহ বৃদ্ধি হোৱাৰ লগে লগে সলনি হৈ যায়, সেইবোৰ হৈছে ক্ষণস্থায়ী আগ্ৰহ। অৰ্থাৎ এনেবোৰ আগ্ৰহী কম সময়ৰ বাবে তিষ্ঠি থাকে। যেনে আমি ৰাতিপুৱা বাতৰি কাকতখনৰ কথা ক'ব পাৰোঁ, কাৰণ এই আগ্ৰহ ৰাতিপুৱাহে থাকে, পিছলৈ কিন্তু নাথাকে। এনেকুৱা আগ্ৰহ হৈছে ক্ষণস্থায়ী আগ্ৰহ। মনোযোগ এক নিৰ্বাচনমূলক প্ৰক্ৰিয়া, চমুকৈ আলোচনা কৰা। ছাত্ৰ ছাত্ৰীসকল অলপ আগতে ক'লোৱে মনোযোগক কিয় মনৰ এক নিৰ্বাচনধৰ্মী প্ৰক্ৰিয়া বুলি কোৱা হয়। গতিকে এইটো আৰু মই ৰিপিট কৰিব খোজা নাই। প্ৰশ্নটো 12 চনত আহিছিল, প্ৰশ্নটো 15 চনতো আহিছিল।
ঐচ্ছিক মনোযোগে আগ্ৰহৰ সৃষ্টি কৰে এটা উদাহৰণ দিয়া আৰু ব্যাখ্যা কৰা যে ব্যক্তিয়ে আনৰ হস্তক্ষেপ নোহোৱাকৈ ইচ্ছাকৃতভাৱে যেতিয়া কোনো এটা বিষয়ৰ ওপৰত মনোযোগ দিয়ে এয়া হৈছে ঐচ্ছিক মনোযোগ ব্যক্তিৰ মনত তীব্ৰ আগ্ৰহ বা ইচ্ছা থাকিলেহে মনোযোগৰ সৃষ্টি হয় ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পঢ়া শুনাৰ প্ৰতি যদি আগ্ৰহ নাথাকে তোমালোক কিন্তু ভালদৰে পঢ়া শুনা কৰিব নোৱাৰিবা জীৱনৰ সফলতা অৰ্জন কৰিব নোৱাৰিবা অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ প্ৰতি স্পৃহা আছে অধ্যয়নৰ প্ৰতি আগ্ৰহ থাকে জীৱনত কিবা এটা হোৱাৰ আকাংক্ষা আছে তেওঁলোকে কিন্তু হাজাৰ বাধা বিঘিনি থাকিলেও অধ্যয়নত মনোযোগ দিয়ে এয়া হৈছে আমাৰ কি ঐচ্ছিক মনোযোগে কি কৰে আগ্ৰহৰ সৃষ্টি কৰে ভাৱনাত্মক অথবা ধাৰণামূলক মনোযোগ কি এটা উদাহৰণ দিয়া ছাত্ৰ ছাত্ৰীসকল মনোযোগ যেতিয়া এজন ব্যক্তি নিজস্ব ভাৱ অনুভূতিৰ ওপৰত নিৰ্ভৰশীল হয় সেই মনোযোগক ভাৱাত্মক মনোযোগ বুলি কোৱা হয় যেনে যেতিয়া আমি ভগৱানৰ নাম স্মৰণ কৰোঁ তেতিয়া চকু মুদি আমি ভগৱানৰ নাম আমি কি কৰিও স্মৰণ কৰোঁ অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ নিজস্ব চিন্তা ভাৱনা আদিৰ বাবে যি মনোযোগ দিয়া তাক কোৱা হয় ভাৱাত্মক মনোযোগ যেনে মই তোমাক ক্লাছ কৰি আছোঁ শ্ৰেণী কোঠাত তোমালোকে মোৰ ক্লাছৰ বিষয়বস্তু মনোযোগ নিদি তুমি নিজৰ চিন্তা নিজৰ কল্পনা জগতত তোমালোক কি কৰিব পাৰা বিভৰ হৈ থাকিব পাৰা মনোযোগক কিয় অনুসন্ধানমূলক প্ৰক্ৰিয়া বুলি বিবেচনা কৰা হয় ছাত্ৰ ছাত্ৰীসকল মনোযোগৰ কেইটামান বৈশিষ্ট্য মই লিখিছিলোঁ তাৰে 3 নম্বৰ পইণ্টত মই খুব সম্ভৱ লিখি দিছিলোঁ যে মনোযোগৰ এটা প্ৰধান বৈশিষ্ট্য হ'ল অনুসন্ধানী ধৰ্ম গভীৰ মনোযোগে আমাক কোনো বিষয়ৰ তথ্য উদ্ঘাটন কৰা বা কোনো বস্তুক স্পষ্টকৈ বুজাত সহায় কৰে অৰ্থাৎ আমি যিকোনো এটা বিষয়ৰ ওপৰত যেতিয়া মনোযোগ দিওঁ সেই মনোযোগে আমাক নতুন কথা শিকাত কোনো এটা ঘটনা বিতংকৈ জনাত স্পষ্টকৈ বুজাত সহায় কৰে সেইকাৰণে কোৱা হয় মনোযোগ হৈছে এক অনুসন্ধানমূলক প্ৰক্ৰিয়া প্ৰবৃত্তি মনোযোগৰ এক গুৰুত্বপূৰ্ণ চৰ্ত ব্যাখ্যা কৰা ছাত্ৰ ছাত্ৰীসকল মনোযোগ বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে মই লিখিছোঁ বস্তুনিষ্ঠ কাৰক আৰু আভ্যন্তৰীণ কাৰক ইয়াৰ এটা প্ৰধান কাৰক আছিল প্ৰবৃত্তি যে জীৱই জন্মসূত্ৰে লাভ কৰা অন্তৰ্নিহিত কিছুমান প্ৰবৃত্তি থাকে এই প্ৰবৃত্তিৰ তাৰণাত আমি বিভিন্ন বস্তু বিভিন্ন কাৰ্য বা ঘটনাৰ প্ৰতি আমি মনোযোগ দিওঁ ছাত্ৰ ছাত্ৰীসকল চোৱাচোন সন্তানৰ প্ৰতি থকা মাকৰ মৰম এনে প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত হয় নিজৰ সন্তান যিমানেই বেয়া নহওক কিয় মাকে কিন্তু নিজৰ সন্তানক কোনোদিন বেয়া দৃষ্টিৰে নাচায় এই যে সন্তানৰ প্ৰতি থকা মাকৰ মৰম এটা কিহৰ দ্বাৰা পৰিচালিত হয় প্ৰবৃত্তিৰ দ্বাৰা সহজাত প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত হয় পাৰ্থক্য দেখুওৱা আৰোপিত আৰু স্বতঃস্ফূৰ্ত মনোযোগ ছাত্ৰ ছাত্ৰীসকল মনোযোগক আমি বিভিন্ন ভাগত ভাগ কৰিব পাৰোঁ তাৰে এটা ভাগ আছিল আৰোপিত মনোযোগ আৰু স্বতঃস্ফূৰ্ত মনোযোগ এই আৰোপিত আৰু স্বতঃস্ফূৰ্ত মনোযোগ মই লিখি দিছিলোঁ তাতে চাই ল'বা তথাপি মই তোমালোকক কৈ দিছোঁ যে উদ্দীপকৰ তীব্ৰতাই মনোযোগ আকৰ্ষণ কৰে প্ৰচণ্ড শব্দ বা উজ্জ্বল পোহৰৰ প্ৰতি স্বাভাৱিকতে মনোযোগ দিয়া হয় ছাত্ৰ ছাত্ৰীসকল ইয়া হৈছে আৰোপিত মনোযোগ অৰ্থাৎ ইচ্ছা বিৰোধী মনোযোগ সৰু সৰু ল'ৰা ছোৱালীৰ মাজত এইবোৰ বেছিকৈ দেখা যায় আনহাতে স্বতঃস্ফূৰ্ত মনোযোগ হৈছে যিবোৰ মনোযোগ ব্যক্তি এজনে স্বতঃস্ফূৰ্তভাৱে দিয়ে তাক কোৱা হয় স্বতঃস্ফূৰ্ত মনোযোগ যেনে নিজে ভাল লগা বা ভাল পোৱা বিষয় বা সংগীতৰ প্ৰতি মনোযোগ দিয়াকে স্বতঃস্ফূৰ্ত মনোযোগ বোলে নিজে ভাল পোৱা বিষয় বা সংগীতৰ প্ৰতি মনোযোগ দিয়াৰ কথা উল্লেখ কৰিব পাৰি এইটো ইচ্ছা বিৰোধী নহয় স্বতঃস্ফূৰ্তভাৱে কি হয় মনোযোগ দিয়ে অৰ্থাৎ কিছুমান মনোযোগ হৈছে আৰোপিত মনোযোগ আৰু কিছুমান মনোযোগ হৈছে স্বতঃস্ফূৰ্ত মনোযোগ মনোযোগ আৰু আগ্ৰহৰ মাজত থকা সম্পৰ্ক ব্যাখ্যা কৰা ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নটো বাৰ বাৰ বিভিন্ন ধৰণে অহা যায় গতিকে তোমালোক মোৰ নোটছৰ পৰা আগৰ ভিডিঅ'ৰ পৰা চাই ল'বা তথাপি মই কৈ দিছোঁ যে মনোযোগ আৰু আগ্ৰহৰ মাজত অতি ঘনিষ্ঠ সম্বন্ধ আছে এটাক বাদ দি আনটো কথা
চিন্তা কৰিব নোৱাৰি ইহত দুও এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে মনোযোগ হৈছে এক সক্ৰিয় মানসিক অৱস্থা আনহাতে আগ্ৰহ হৈছে আবেগ অনুভূতি আদিৰ দ্বাৰা পৰিচালিত এক সুপ্ত মানসিক অৱস্থা যিটো বস্তু বা বিষয়ত আমাৰ আগ্ৰহ থাকে তেনেবোৰ বিষয়ৰ প্ৰতিহে আমি মনোযোগ দিওঁ অৰ্থাৎ আগ্ৰহেই মনোযোগৰ আভ্যন্তৰীণ কাৰক কোনো এটা বিষয়ৰ প্ৰতি যদি আমাৰ আগ্ৰহ নাথাকে সেই বিষয়ত আমি নিশ্চয় মনোযোগ দিব নোৱাৰোঁ সেইকাৰণে কোৱা হয় আগ্ৰহ আৰু মনোযোগৰ মাজত অতি ঘনিষ্ঠ সম্বন্ধ আছে আগ্ৰহক বাদ দি মনোযোগ বা মনোযোগক বাদ দি আগ্ৰহৰ কথা চিন্তা কৰিব নোৱাৰি দুটাক এটা মুদ্ৰাৰ ইপিঠি হিপিঠিৰ লগত তুলনা কৰিব পাৰি নেক্সট প্ৰশ্ন মনোযোগৰ চাৰিটা বস্তুনিষ্ঠ কাৰক আলোচনা কৰা ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক লিখি দিছোঁ মনোযোগৰ বিভিন্ন কাৰক আছে কিছুমান কাৰক বাহ্যিক কাৰক কিছুমান কাৰক আভ্যন্তৰীণ কাৰক বাহ্যিকত মই লিখিছিলোঁ আকৃতি অৰ্থাৎ বস্তুৰ আকাৰ ডাঙৰ হ'লে আমাৰ মনোযোগ সেইপিনে সহজে আকৰ্ষিত হয় তীব্ৰতাৰ কাৰণেও আমি কিছু ক্ষেত্ৰত মনোযোগ দিবলগীয়া হয় যেনে হেলিকপ্টাৰ বা বিমান এটা উচ্চ স্বৰে যেতিয়া গতি কৰে তেতিয়া আমি সকলোৱে কম বেছি পৰিমাণে সেইপিনে মনোযোগ দিবলৈ বাধ্য হওঁ নতুনত্ব কোনো এটা নতুন বস্তুৰ প্ৰতি সকলোৰে আগ্ৰহ থাকে সেয়েহে কোনো অভিনৱ বস্তুৰ প্ৰতি আমাৰ মন সহজে আকৰ্ষিত হয় বৈসাদৃশ্য একেলগে এজন অতি চাপৰ আৰু এজন বৰ ওখ মানুহ ৰাস্তালৈ গৈ থাকিলে সকলোৰে মনোযোগ সেইপিনে যায় পৰিৱৰ্তন আকস্মিক পৰিৱৰ্তনৰ মনোযোগৰ এটি প্ৰধান কাৰণ হঠাৎকৈ যদি কিবা বন্ধ হৈ যায় চলি থকা বস্তু এটা তেতিয়া সেইপিনে আমাৰ মনোযোগ যায় গোপনীয়তা কোনো ৰহস্যবিত্ত ঘটনা বা গোপনীয় বস্তুৰ প্ৰতিও আমাৰ মনোযোগ ধাবিত হ'ব পাৰে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোক চাই ল'বা নেক্সট প্ৰশ্ন শ্ৰেণীকোঠাৰ পৰিৱেশত এজন শিক্ষকে ছাত্ৰৰ মনোযোগ কেনেকৈ বৃদ্ধি কৰিব পাৰে চমুকৈ আলোচনা কৰা মই লিখি দিছোঁ তথাপি কৈ আছোঁ যে শিক্ষণীয় বিষয়বস্তুৰ প্ৰতি আগ্ৰহ নাথাকিলে মনোযোগ দিয়াটো সম্ভৱ নহয় আৰু মনোযোগ অবিহনে কোনো কথা শিকিব নোৱাৰি সেয়েহে শিক্ষকৰ প্ৰধান কৰ্তব্য হ'ল বিষয়বস্তুৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ মনত আগ্ৰহ সৃষ্টি কৰা শিক্ষকে ছাত্ৰ ছাত্ৰীৰ মনোযোগ আৰু আগ্ৰহ জন্মাবলৈ তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰে 1 নম্বৰ নানা ধৰণৰ উপমা দৃষ্টান্ত উদ্ধৃতি আদি প্ৰয়োগ কৰি শিক্ষণীয় বিষয় মনোগ্ৰাহী কৰিব পৰা যায় 2 নম্বৰ বিষয়বস্তুৰ লগত যিমান পাৰি বাস্তৱ জীৱনৰ লগত সম্বন্ধ ৰক্ষা কৰিবলৈ চেষ্টা কৰা উচিত একেটা বিষয়কে বাৰে বাৰে উত্থাপন কৰিলে বিৰক্তিদায়ক হ'ব পাৰে সেয়েহে পুনৰাবৃত্তি প্ৰয়াস কৰা উচিত শিক্ষকসকলে সদায় ছাত্ৰ ছাত্ৰীৰ সহজাত প্ৰবৃত্তিৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰীৰ মনৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাদান কৰিব লাগে শিক্ষণীয় পৰিৱেশ মনোগ্ৰাহী হ'বলৈ হ'লে বহাৰ সুব্যৱস্থা ৰুটিন উপযুক্ত পোহৰ আৰু বতাহ চলাচল কৰা কোঠা নিৰ্বাচন কৰিব লাগে ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ বহু পৰিমাণে দৈহিক স্বাস্থ্য আৰু মানসিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে সেইবাবে শিক্ষকে ছাত্ৰ ছাত্ৰীৰ দৈহিক অৱস্থা অপুষ্টি মানসিক স্বাস্থ্যৰ বিষয়ে জানি ল'ব লাগে ছাত্ৰ ছাত্ৰীৰ মনত আগ্ৰহ সৃষ্টি কৰাটো বহু পৰিমাণে শিক্ষকৰ আকৰ্ষণীয় ব্যক্তিত্বৰ ওপৰত নিৰ্ভৰ কৰে সেইবাবে শিক্ষকে সদায় সৰলতা সুন্দৰতা অনুশাসন সৎ চিন্তা আদিৰ দ্বাৰা ছাত্ৰ ছাত্ৰীক আকৰ্ষণ কৰিবলৈ যত্ন হোৱা উচিত অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকল এজন শিক্ষকে ল'ৰা ছোৱালীৰ মনোযোগ আকৰ্ষণ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আগ্ৰহ কি আগ্ৰহৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা মনোযোগৰ এটি অপৰিহাৰ্য অংগ হ'ল আগ্ৰহ যি শক্তিয়ে কোনো বস্তু ব্যক্তি বা কাৰ্যৰ প্ৰতি মনোযোগ দিবলৈ আমাক সহায় কৰে তাক আগ্ৰহ বোলে আগ্ৰহৰ কিছুমান বিশেষত্ব বা বৈশিষ্ট্য মই লিখিছিলোঁ যেনে আগ্ৰহ কিছুমান জন্মগত কিছুমান অৰ্জিত আগ্ৰহ কিছুমান ক্ষণস্থায়ী কিছুমান দীৰ্ঘস্থায়ী আগ্ৰহ নিষ্ক্ৰিয় হ'ব পাৰে আগ্ৰহ সক্ৰিয় হ'ব পাৰে আগ্ৰহ কিছুমান বাঞ্ছিত হ'ব পাৰে কিছুমান অবাঞ্ছিত হ'ব পাৰে অৰ্থাৎ কিছু সংখ্যক আগ্ৰহ উপকাৰী আৰু কিছু সংখ্যক অপকাৰী হয় আগ্ৰহ আৰু মানসিক শক্তিৰ মাজত সম্পৰ্ক আছে ছাত্ৰ ছাত্ৰীসকল তোমালোক আগ্ৰহৰ বৈশিষ্ট্যসমূহ মোৰ আগৰ ক্লাছৰ পৰা লিখি ল'বা বা পঢ়ি ল'বা গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ আলোচনাটো ইমানতে সামৰিছোঁ অহা খণ্ডত মই তোমালোকৰ মাজত এডুকেশ্যনৰ আৰু এটা নতুন চেপ্টাৰ আলোচনাৰ বাবে আহিম তোমালোক ভালে থাকা সুস্থ থাকা ধন্যবাদ